গুড মৰ্নিং বন্ধুসকল। আজি ৰাতিপুৱা সোনকালে উঠি গা পা ধুই ঘৰৰ আসনত পূজা দি ল'লোঁ। আজি আপোনালোকে জানেই কাতি বিহু আৰু আপোনালোকক সকলোলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল। আজিৰ দিনটোত আমাৰ পাকঘৰটো ভালকৈ চফা কৰি নিৰামিষ খাই একেবাৰে পূৰা নিৰামিষ আৰু চব্জিটো বাহিৰত কাটি তাৰ পাছত গা ধুই আহিব লাগে। তাৰ বাবে চব্জিটো মাক আজি কাটি গা ধুই আহিব দিলোঁ। মই ৰাতিপুৱাই গা ধুই লোৱাৰ বাবে চব্জি কটাৰ পিছত মই চব্জিখিনি বনাই ল'লোঁ। অলপ ঘি দি দিছোঁ, একেবাৰে নিৰামিষ কাৰণে, তেল নিদিয়াকৈ বনাইছোঁ কাৰণে। তাৰ পাছত বনাই মেলোৱা হোৱাৰ পাছত আমি সকলোৱে খাই বৈ ল'লোঁ। চক একেবাৰে নিৰামিষ আজি, দাইল পনীৰ আৰু চব্জি খাব লাগে, বেলেগ খাব নোৱাৰি আজি আমাৰ নিয়মত। খাই বৈ লোৱাৰ পাছত গধূলি টাইমত আমি তুলসী তলত ধূপ ধূনা জ্বলাইছোঁ। গাঁৱৰে ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো পুতলি সোণগুটি, তাতে জানা সৰগ ৰচো পুতলি সোণগুটি। আজি এনেকৈয়ে আমি সকলোৱে মিলি কাতি বিহু পালন কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।